বহুতে কয় যে বনৰীয়া হাতীকো ভয় নকৰে। আৰু দেখিছে আমাৰ ঘৰৰ কঁঠাল, আৰু এই কঁঠাল পাৰি লৈ যাম এতিয়া। 200 মিটাৰ মানৰ দূৰত এখন জংঘল আছে, তাতে বনৰীয়া হাতী আশ্ৰয় লয়। আৰু মই তেখেতলোকৰ কাৰণে কঁঠাল এটা লৈ যাম, আৰু এটা আছে এইফালে, এটা পাৰি পেলাই লৈ। নমস্কাৰ, আজি মই এনে এজন সাধুৰ সৈতে উপস্থিত আছো, যিজন সাধুৰ বিষয়ে বহুতে কয় যে বনৰীয়া হাতীকো ভয় নকৰে। আহকচোন তেখেতৰ বিষয়ে কিছু কথা জানো। নালাগে ভয়। আপোনাৰ ঘৰ ইয়াতে নে বেলেগ ক'ৰবাত? নাই ইয়াতে। বাবা, আপোনাৰ ইয়াতে সাধনা কৰি থকা কিমান বছৰ হ'ল? হ'ল 6 বছৰ। আপুনি ৰাতি ইয়াতে থাকে নে ঘৰত যায়গৈ ৰাতি হলে? ঘৰতো যায়। আপোনাৰ অলপো ভয় নালাগে? নালাগে। আমাৰতো দেখিয়ে ভয় লাগি আছে। এয়া চাওক, বাবাই নিজ হাতেৰে ফল মূলবোৰ খাবলৈ দিয়ে, আৰু তেখেতে অকণো ভয় নকৰে। তেখেতে আমাৰতো ভয় লাগি আছে। মাতিলে আহিব।